মই নিজান আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নিজান ব্লগছ। পোনপ্ৰথমে আপোনালোকক দুৰ্গা পূজাৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। অকলতো শুভেচ্ছা জনালে নহ'ব, পূজাও দেখুৱাব লাগিব। বলক আমি পূজা চাব যাওঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আহি পালোঁ পূজা মণ্ডপ। এইখন একদম আমাৰ ওচৰৰে দুৰ্গা পূজা। তো আজি বেছি মানুহ নাই, এনেও সপ্তমী পূজাত বেছি মানুহ নহয়। এই ভিডিঅ'টো বনাইছোঁ মই কেৱল আপোনালোকক সপ্তমী পূজাৰ শুভেচ্ছা দিবলৈ। এই ভিডিঅ'টোত বেলেগ একো নাপাব, এই দুখন পূজা দেখুৱাম একদম সৰু ক্লিপ। মই আৰু এবাৰ কৈ দিছোঁ, এইটো একদম এটা সৰু ভিডিঅ'। চাওক পাঠক উঠি আছে, পাঠক জীৱনৰ ফাৰ্ষ্ট টাইম পাঠক চাইছোঁহে আজি। মানে পাঠক চাব ইমান ভাল নাপাওঁ, ফাৰ্ষ্ট চাইছোঁ আজি ফাৰ্ষ্ট। এই ভিডিঅ'টোত মই এইটোৱে দেখুৱাইছোঁ, 1 মিনিট 45 ছেকেণ্ডত দুখনকৈ দুৰ্গা পূজা দেখুৱাম। চাওক পেপাৰ এটা কিনিব পাৰিলোঁ, কিন্তু দোকানো নাই, পইচাও নাই। পাঠকে চাওঁ দক আৰু এতিয়া বলক নলবাৰী কলেজ চকৰ পূজা চাই আহোঁ। এইটো এটা একদম সৰু ক্লিপ, চাওক দেখুৱাই। আৰু এয়া চাওক নলবাৰী কলেজ চকত দুৰ্গা পূজা, ইয়াৰ পৰাই দেখুৱাই দিছোঁ। চাওক এইটো এটা একদম সৰু ক্লিপ। এইটোৱে আছিল ভিডিঅ' আৰু মই আপোনালোকক কৈছোঁ এইটো এটা একদম সৰু ভিডিঅ'। এই ভিডিঅ'টোৰ দ্বাৰা মই কেৱল আপোনালোকক সপ্তমী পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু মই চেষ্টা কৰিম দুৰ্গা পূজাৰ আৰু এটা ভিডিঅ' বনাবলৈ। তো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মানে বাই বাই।